वेलकम बैक टू माय यूट्यूब चैनल तो काम কৰি আছো চাওক এই মেচিন কেইটা বন্ধ হৈ আছে কাৰণে ভিডিওটো বনাব পাৰিলো বিৰক্তি লাগি যায় গাইছ কাম কৰাটো সহজে নহয় কি কাম কৰি আছো বাদ দিয়া গাইছ কাম চাম নকৰোঁ ইয়াৰ পৰা ছুটি ল'লোঁ এটা ঠাইত ফুৰিব যাম মানে তো আন্টি আছে আন্টিৰ লগত একেলগে কাম কৰোঁ ইয়াতে ইচ্ছা নহৈছে কাম কৰাৰ প্ৰতি মোৰ বেলেগ কিবা এটা কৰিব ইচ্ছা কিন্তু বেলেগ কৰি আছোঁ গম পাইছে না কিমান এটা টেনশ্যনত আছোঁ মই বাদ দিয়া কাম চাম নকৰোঁ আৰু ফুৰিব যাম এইবাৰে A few moments later. তো গাইছ চাওক আমি ট্ৰেকিং কৰি আহি আছোঁ বৰ্তমান আৰু আহি আগত চাই এইটো শিৱ মন্দিৰ এটা পালোঁ গোটেইকেইটাৰ অৱস্থা হালত খাৰাপ লগত আছিল বাদল ভাই ইয়াৰে লোকেল ল'ৰা চিনি পাই গোটেইটো ৰাস্তা আমাৰ ট্ৰেকিং আমাৰ গাইড তো আমি আছোঁ টোটেল 1 2 3 4 5জন মানুহ আছোঁ আমি আৰু শিৱ মন্দিৰ এটা পাইছোঁ আগত চাওক কি ধুনীয়া প্লেচটো তো ইয়াতে কিছু সময় ৰখোঁ ইয়াৰ পৰা আৰু বহুত দূৰ আছে বাদল কিমান দূৰ আছে ইয়াৰ পৰা কৈ আৰু চেলো তো চাওক গাইছ এনেকুৱা এটা ধুনীয়া পৰিৱেশৰ মাজত আছোঁ কাষত আছে শিৱ বাবাৰ মন্দিৰ বাবাৰ মন্দিৰবিলাক এনেকুৱা ঠাইতে আহে আৰু বহুত দূৰ আমি বহুত ওপৰত উঠি আহিছোঁ বৰ্তমান ট্ৰেকিং কৰি মানে জংঘলৰ মাজে মাজে আহি আছোঁ ৰাস্তাত বেছি ভিডিঅ' কৰা নাই যদি বকি যদি আহোঁ তেতিয়াহ'লে মোৰ হালত খাৰাপ হৈ যাব অলৰেডি অৱস্থা নাই তো এইফালে আপেল লৈ লৈছোঁ কিছুমান শক্তি মানে পোৱাৰ কাৰণে যেতিয়া ট্ৰেকিং কৰিব পাৰিম আৰু এইফালে চাওক কিমান ওখ মানে কেমেৰাত বেছি মানে ওখ যেন নালাগে কিন্তু খাটাৰনাক ওখ প্লেচ একদম আৰু সেই দুটা কথা পাতি আছে ৰঞ্জিত ভাই তো গাইছ আহি চাওক এনেকুৱা এটা নাজাৰা মানে দেখা পাইছোঁ ইয়াৰ পৰা বহুত ওপৰত আছোঁ বৰ্তমান আমি বাদল ভাই ভালে কেমেৰা কৰিছে কাৰণ কেমেৰা কৰিব লগা বৰ্তমান ঠাইখিনি এটা ভিউ পইণ্টত যাই আছোঁ গম পাব একদম ওপৰত টিলাত উঠি কিনে যিটো এটা ভিউ দেখা পাব না নেক্সট লেভেল হয় না কি আছিল ঠাইখিনিৰ নাম কি আছিলে এইটো শিৱ মন্দিৰ ওপৰত পাব ওপৰত এটা শিৱ মন্দিৰ আছে মানে ওপৰত ধুনীয়া এটা ভিউ পইণ্ট আছে তাৰ পৰা দেখাম হালত খাৰাপ ইয়াৰ পৰা এটা ভিউ দেখাই আছে আপোনালোকক নেক্সট লেভেল ভিউ একদম প্ৰায় গুৱাহাটীৰ আধা অংশই দেখা পাই দেখোন ইয়াৰ পৰা এইটো খানাপাৰাৰ ফিল্ড কি জানি এই আগত এইটো ফিল্ডটো এইটো পাঞ্জাবাৰী ফালে এইটো খানাপাৰা এইফালে খানাপাৰা না এইফালে খানাপাৰা এইফালে পাঞ্জাবাৰী প্ৰায় গুৱাহাটীত গাইছ আধা দেখা পায় আৰু চাওকচোন আৰু এইফালে মেঘালয় এইটো চাইডৰ মেঘালয়ৰ পাহাৰবিলাক দেখা পাই আছোঁ চাওক মানে বহুত ওপৰত আছোঁ বৰ্তমান উঠি আৰু এইখিনিতে একোৱেই নহয় জাষ্ট ট্ৰেইলাৰ হে পিকচাৰ আবি বাকী হে মেৰে দোস্ত তো গাইছ চাওক ইফালে ওপৰত চাওকচোন ইফালে তামাম ৰ'দত একদম অৱস্থা নাই পানী বটল 1 লিটাৰ লৈ আনিছিলোঁ শেষ ইমান ওখ ঠাই বুলি ভবা নাছিলোঁ গাইছ তো বহুত ওখ ঠাই তাত এনেকুৱা শ্লিপাৰী বৰষুণৰ সময়ত ইয়াত নাহিব তামাম পিছল ইয়াৰ পৰা যদি পৰি যায় না চাওকচোন ক'ত পৰি যাব তো ইমানখিনি ৰিস্ক নল'ব বৰষুণ যদি পৰি থাকে ইয়াত কেতিয়াও নাহিব আৰু চাওক কেনে মানে সৰু লুংলুঙীয়া এটা ৰাস্তাৰে বৰ্তমান উঠি আহিছোঁ আৰু শিৱৰাত্ৰিৰ সময়ত ইয়াত তামাম মানুহ হয় না বহুত মানুহ হয় তামাম ৰিক্সি হয় চাওকচোন গাইছ ৰাস্তাটোত কিমান সৰু ৰাস্তা আৰু বহুত মানে শ্লিপ হৈ যায় পিছল ৰাস্তাটো বহুত পিছল তো চাওক ইয়াৰ পৰা কেনে এটা ভিউ দেখা পাইছে চাওকচোন ভিউ চাওক কি মজা তো গাইছ গমে পালে ইয়াত বহুত মানুহ আহে ষ্টপিং পলিউশ্যন ইজ দ্য বেষ্ট চলিউশ্যন গাইছ নেচাৰক আমি প্ৰটেক্ট কৰিব লাগিব কাৰণ নেচাৰ থাকিলে আমি জীয়াই থাকিম নেচাৰ যদি ধ্বংস হৈ যায় আমিও এদিন ধ্বংস হৈ যাম চ' আমাৰ নিউ জেনেৰেশ্যনৰ প্ৰত্যেকজনৰে কাম নেচাৰক সুৰক্ষিত কৰি ৰখাৰ নেচাৰক বচোৱাৰ তো আহি পালোঁ গাইছ শিৱ বাবাৰ মন্দিৰ আহি পালোঁ বাবাৰ মন্দিৰ ইয়াত মানুহ আছেনে নাই মানুহ আছেনে নাই ইয়াতে মানুহ থাকে কি জানি তো গাইছ এনেকুৱা এটা শান্তি পাইছোঁ না গাইছ মন্দিৰত আহিলে আৰু মনটো বহুত বেছি ভাল লাগে তাতে আৰু এনেকুৱা ওখ ঠাইত মানে পাহাৰত বাবাৰ মন্দিৰ আৰু বাবাৰ মন্দিৰবিলাক মহাদেৱ বাবাৰ মন্দিৰবিলাক চব এনেকুৱা পাহাৰতে মানে বেছিভাগ থাকে না কেদাৰনাথ হওক যিকোনো হওক বদ্ৰীনাথ হওক চাওক কি বঢ়িয়া লাগিছে মন্দিৰটো ইয়াত আছে ঠাণ্ডা ঠাইখিনি বঢ়িয়া তই ছেকেণ্ড টাইম হ'ল নাই বাৰে বহুত বেছি ভাল লাগিছে বাদল ভাই থেংক ইউ ছ' মাছ ইমান ধুনীয়া ঠাইখিনিত মোক আজি অনাৰ কাৰণে ভাই ই যদি নাহিল হৈ গাইছ ঠাইখিনি মানে মই দেখা নাপালোঁ হয় আৰু মন্দিৰৰ পৰা সৰু এটাই চাওক এই এনেকুৱা সৰু ৰাস্তাৰে পৰা আহি আছোঁ আৰু অলপমান দূৰত বেছি বকে ভিতৰ মাজত ভালকৈ
ফাইনেলৈকে নাই এনেই এইবিলাক ধেমালি আমাৰ প্ৰাঞ্জিত ভাইৰ লগত ধেমালিতে হয় এইবিলাক তো গাইছ আমি ফাইনেলি আহি পালোঁ সেই ঠাই টুকুৰা চাওকচোন কি মজা ঠাই অ' মাই গড চাৰিওফালে গ্ৰীণ আৰু গ্ৰীণ কিন্তু এটা কথা কি চাৰিওফালে মানুহ দি ভৰি আছে মানে এই কিবা এডভেঞ্চাৰ কিবা কাম কৰিছে কিবা এডভেঞ্চাৰ স্পৰ্টছ নে কি কয় এইটো কিবা কৰি আছে আৰু সিহঁতে ৰছীতে তলত যায় আৰু উঠি আহে কিবা বুলি কোৱা আছিল ইংৰাজীত নামটো পাহৰি থাকিলোঁ দেই তো সেই কাম কৰি আছে এডভেঞ্চাৰ পুৰা তো আপোনালোকে যদি ইয়াত যদি আহে এইটো ৰাস্তাৰ এইফালে গুফা মন্দিৰ যাব পাৰে আৰু এইটো ৰাস্তাৰে চিধা এইফালে ওপৰৰ ফালে এই দুজন যে মানুহ যে বহি আছে এইটো চিধাই এইফালে যদি ওপৰত যদি উঠি যায় তেতিয়াহ'লে সেই ভিউ পইণ্টটো দেখা হ'ব যিটো ঠাইত আমি বৰ্তমান গৈ আহিলোঁ তো ইয়াৰ চাওক গলি গলি বৰ্তমান খোজকাঢ়ি আছোঁ আমি গোটেইকেইটাই প্ৰাঞ্জিত ভাই কেনে লাগিলে কৈ একবাৰ মষ্ট ইণ্টাৰেষ্টিং ইণ্টাৰেষ্টিং চবটো ভাই ইণ্টাৰেষ্টিং লাগবই না ভাই কিন্তু বৰ্তমান কিন্তু কি জানা গুৱাহাটীত যে আছোঁ এইটো ভাবে হোৱা নাই কিন্তু এইখিনি আৰু গাইছ ছেকেণ্ড ঠাই নাম আছে গুৰু বজাৰ আৰু গুৰু বজাৰ এইটো এটা মন্দিৰ দেখা পাব এই মন্দিৰটোৰ ফালেদি এইটো যিটো ইয়াপেৰে উঠি যাব লাগে সেইফালে গুফা মন্দিৰ আৰু লগতে যিটো এই ভিডিঅ'টো সেই এইটো চাইডে উঠি যাব লাগে ওপৰত ডিছক্ৰিপশ্যনত দিয়া আছে গাইছ গুফা মন্দিৰৰ যিটো ভিডিঅ' চেক কৰি চাব বঢ়িয়া প্লেচ The next day. আমি আছোঁ ভূটানৰ একেবাৰে বিদেশত আছোঁ আৰু লগত আছে এইবিলাক আৰু এটা চুৰিত বড়ো গান বাজি আছে বড়ো গান এমবাপে 2 hours later. তো গাইছ চাওক ইফালে মাংস বনাই আছোঁ বঢ়িয়াকৈ ৰাতুল ভাই আৰু জয়ন্তই বঢ়িয়াকৈ মাংসখিনি বনাই আছে আৰু মই টৰ্চখিনি ধৰিছোঁ মানে কি হৈ আছে খোলা আকাশৰ তলত জন সেইফালে আগত গাইছ জন আৰু চাওক এনেকুৱা ঠাইত আছোঁ বৰ্তমান মানে পথাৰত আছোঁ আমি আৰু এইটো কি বস্তু ভাইয়ে এইটো বস্তুটো কি এইটো লোকেল হয় লোকেল হয় না এইটো হাঁহৰ মাংসৰে কিজানি থুটটো তো সেয়ে গাইছ কিনা হাঁহৰ থতলৈকে মঙহ আৰু এইফালে মঙাই আছে বেলেগ একো নাই গাইছ চাৰিওফালে চাওক খেৰ কাপোৰ দুখন দি লৈছোঁ আৰু বাকী কেইজন বহি আছে আৰু মানে অপেক্ষা কৰি আছে কেতিয়া হয় খানাখিনি তো অলপ পিছত নতুন বছৰ এটা ষ্টাৰ্ট হ'ব আৰু 2022টো শেষ হ'ব তো চবকে হেপী নিউ ইয়াৰ 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 গাইছ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব আৰু গম পাইছোঁ আপোনালোকে বৰ্তমান খানাত ব্যস্ত হৈ আছে চবে ব্যস্ত হৈ আছে বৰ্তমান খানাত আৰু আমিও বৰ্তমান ব্যস্ত হৈ আছোঁ চকুটা ৰঙা পৰি আছে নেকি